মই শ্ৰী ধীৰাজ বৰ্মন। ধীৰাজ H2O নামেৰে মই এটি ইউটিউব চেনেল খুলিছোঁ। এটা কথাটো হ'ল ধীৰাজ বুলি কোৱাৰ লগে লগে আপোনালোকে গম পালে মোৰ নাম। এতিয়া H2O মানে কি? ইয়াত H2O মানে মই পানীৰ কথা ক'বলৈ যোৱা নাই। ইয়াত মই Hৰে হেমকোষ অভিধানখনক বুজাবলৈ বিচাৰিছোঁ। অসমীয়া ভাষাত এনে কোনো শব্দ নাই যি শব্দ হেমকোষত পোৱা নাযায়, আৰু মই ওৰে ইয়াত অক্সফৰ্ড ডিক্সনাৰীখনক ক'বলৈ বিচাৰিছোঁ। এনেকুৱা কোনো শব্দ নাই যিটো শব্দ অক্সফৰ্ড ডিক্সনাৰীত পোৱা নাযায়। মই এই চেনেলটোৰ জৰিয়তে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শব্দবোৰ, আমি দৈনন্দিন জীৱনত যিবোৰ কাম কৰি থাকোঁ সেই বাক্যবোৰ কেনেকৈ ইংৰাজীত ক'ব লাগে, সেই শব্দবোৰ কেনেকৈ ইংৰাজীত ক'ব লাগে, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। উদাহৰণস্বৰূপে আমি ৰুম এটাত সোমাই যোৱা চিৰিটোৰ পৰা আৰম্ভ কৰি ৰুমটোত সোমাওঁতে যিখন কাপোৰত মুচি আমি ভিতৰত প্ৰৱেশ কৰোঁ, বা ৰাতি শুৱাতে নুমাই দিয়া বাল্বটোৰ পৰা, বা বিদ্যুতৰ যিটো চুইচটোৰ পৰা, নাইবা আমি ৰুটি খাবলৈ ব্যৱহাৰ কৰা প্লেটখনৰ পৰা, ৰুটি ভাজোঁতে ব্যৱহাৰ কৰা টাৱাখনৰ পৰা, এই সকলোবোৰ ইংৰাজী কেনেকৈ কয়, এই সকলোবোৰ ইংৰাজীত কি বুলি কয়, মই এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। মোৰ বিশ্বাস আছে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিজন ছাৰ্ভিচ হোল্ডাৰে টিচাৰৰ পৰা, ছাত্ৰ ছাত্ৰীৰ পৰা সকলো ধৰণৰ মানুহ উপকৃত হ'ব। আৰু মোৰ এই যিটো মোৰ চেষ্টা, ইয়াৰ প্ৰথম ভিডিঅ'টো মই আপলোড কৰিম আগষ্টৰ 1 তাৰিখে। মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে উপকৃত হ'ব। আৰু মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে চাই লওক। যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।